বল বল আমি বেলেগ ঘৰ বিচাৰিম ইমানখিনি হৈ যোৱাৰ পিছতো তুমি কিয় সলনি হোৱা নাই মা ইমান সৰু ঘৰটোত মই কেনেকৈ থাকিব পাৰোঁ নাই নাই মই কেতিয়াও থাকিব নোৱাৰোঁ বিপদৰ সময়ত যে এইটো ঘৰ পাইছা সেয়াই যথেষ্ট বুলি ভাবা বাইদেউ ঘৰখনহে সৰু কিন্তু ঘৰখনৰ নিচিনাকৈ আমাৰ অন্তৰবোৰ ইমান সৰু নহয় যদি এই ঘৰখনত আপোনালোকে থাকিব পাৰে এই ঘৰখন আপোনালোকৰ কাৰণে সদায় খোলা আছে বাইদেউ দেউতা আৰু দাদাক তুমি যেনেকৈ হেৰুৱাইছা মোকো যদি হেৰুৱাবলৈ ইচ্ছা আছে তুমি যোৱা মা লিলি আজি মই তোৰ লগতেই থাকিম ব'লক বাইদেউ বাইদেউ আহিব অহংকাৰ কৰি কৰি মোৰ আজি সকলো শেষ হৈ গ'ল যিজনী ছোৱালীক মই ভিক্ষাৰী ভিক্ষাৰী বুলি হাঁহিছিলোঁ আজি নিজেই ভিক্ষাৰী হৈ তাইৰ ঘৰত থাকিবলগীয়া হ'ল